লাখ লাখ মুছলমানক শেষ হকিয়নি হিমন্তৰ এতিয়াৰ পৰা আৰু সহ্য কৰা নহয় এই কাম যদি মুছলমানে নামানে অসম এৰিব লাগিব হিমন্ত বিশ্বৰ বহুত কেইটা বিস্ফোৰক মন্তব্যই এতিয়া আতংকিত কৰি তুলিছে মুছলমানক জনাইছো সবিশেষ ভিডিঅ'টো বেছি শ্বেয়াৰ কৰি দিয়ক মুছলমানক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও বিস্ফোৰক মন্তব্য নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ সময়তে মুছলমানক লৈ কেইবাটাও মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লাভজাহাত বহু বিবাহক লৈ কঠোৰ হৈছে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পূৰ্বতকৈ অধিক কঠোৰ হোৱা দেখা গৈছে পুনৰ গ্ৰেপ্তাৰ হ'ব ৰাজ্যৰ হাজাৰ হাজাৰ স্বামীসকলক গ্ৰেপ্তাৰ কৰা হ'ব বুলি শেষ সকিয়নি প্ৰদান কৰিছে লগতে যিসকলে ফেচবুকত নিজৰ ভুৱা পৰিচয় দাঙি ধৰি নিজক হিন্দু প্ৰমাণ কৰি বা নিজক হিন্দুৰ পৰিচয় দি হিন্দুৰ লগত মুছলমানসকলে প্ৰেম কৰি মুছলমানে হিন্দুসকলৰ বোৱাৰীসকলক হিন্দুৰ ছোৱালীসকলক বিভিন্ন ধৰণৰ প্ৰলোভন দেখাই ইহঁতক লাভজেহাদৰ নিচিনা এক নিকৃষ্ট কামত জড়িত কৰাই লৈ সেই সকলোকে শেষ সকিয়নি দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বন্ধু বান্ধৱীসকল আৰু বহুত কেইটা মন্তব্য আগবঢ়াই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনাইছো সবিশেষ ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব লাভজেহাদ আৰু বহু বিবাহক লৈ কঠোৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ফেচবুকত ভুৱা পৰিচয় দিয়াসকলক শেষ সকিয়নি দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই একাংশই ফেচবুকত হিন্দু নাম লৈ বিবাহ কৰি প্ৰতাৰণা কৰে হিন্দু ছোৱালীসকলক লাভজেহাদ কৰা সকলৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰ ডুপ্লিকেট নাম লোৱাসকলৰ পৰিণতি বহুত বেয়া হ'ব বুলিও মন্তব্য মুখ্যমন্ত্ৰীৰ বহু বিবাহক লৈ সকিয়নি দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোনো মুছলমানে কৰিব নোৱাৰিব 3 পৰা 4টা বিবাহ এজন ব্যক্তিয়ে কিয় 3-4 গৰাকীক বিয়া কৰাব লাগে বাল্য বিবাহক লৈ সৰব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাল্য বিবাহ কৰা এটা সম্প্ৰদায়ৰ প্ৰায় 6000 ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য লাভজেহাদ আৰু বহু বিবাহক লৈ কঠোৰ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ফেচবুকত ভুৱা পৰিচয় দিয়াসকলক শেষ সকিয়নি হিমন্ত বিশ্ব শৰ্মাৰ হয় বন্ধু বান্ধৱীসকল নিৰ্বাচন পাৰ হোৱাৰ পিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুছলমানক লৈ এনেধৰণৰ মন্তব্য কৰা দেখা যায় যেতিয়ালৈকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যেতিয়ালৈকে নিৰ্বাচন চলি আছিল তেতিয়ালৈকে মুছলমানৰ ভোট লাগিব মুছলমানৰ পিছে ঘূৰি পৰিছিল ব্যক্তিজনে এতিয়া নিৰ্বাচন পাৰ হোৱাৰ লগে লগে ওলোটা খৰ মাৰিছে গতিকে এনেকুৱা ধৰণৰ ৰাজনীতিবিদক লৈ আপোনাৰ কি মন্তব্য ভিডিঅ'টোৰ কমেণ্টত এবাৰ জনাবলৈ নেপাহৰিব আগবাঢ়িছোঁ আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ ফালে